আজি আমি ঘৰত পাৰ মাংসৰ জালুকীয়া জোল বনাই খাইছিলোঁ। খাবলৈ বৰ সোৱাদ লগা হৈছিল। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই আলু, পিঁয়াজ, নহৰু, আদা, অকণমান জালুক আৰু লং ইলাচি দুটামান লৈছোঁ। লগতে এয়া মই পাৰ মাংস লৈছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে মই মিঠাতেল দি দিছোঁ আৰু মই এতিয়া আলুখিনি আগতীয়াকৈ ইয়াতে ভাজি কাঢ়ি ল'ম। আলুখিনি আগতীয়াকৈ ভাজি ল'লে ধুনীয়াকৈ সিজি যায়, লগতে খাবলৈও বৰ ধুনীয়া হয়। আদা, নহৰু, পিঁয়াজ লগতে জালুককেইটা দি পেলাই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ। আলুখিনি ভাজি ৰৈ যোৱা তেলখিনিতে মই তেজপাত কেইখিলা, লং ইলাচি আৰু লগতে বনাই লোৱা পেষ্টটো দি অলপ সময় ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ আৰু জোখমতে হালধি দিলোঁ। ঘৰতে পিচি ৰখা এচামুচ জিৰা আৰু ধনিয়া গুড়া দিলোঁ। পিঁয়াজ নহৰুখিনি ধুনীয়াকৈ সিজি যোৱাত ইয়াতে মই পাৰ মাংসখিনি দি দিলোঁ। এতিয়া মই মাংসখিনি ধুনীয়াকৈ লৰাই লৈ ভালদৰে সিজিবলৈ দিম। মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই ফ্ৰাই কৰি ৰখা আলুখিনি দি অলপ সময় ঢাকন মাৰি সিজিবলৈ দিম। এয়া মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গৰম পানী কৰি থোৱা হৈছে, জোখমতে মই গৰম পানীখিনি দি লৈছোঁ। পাৰ মাংসৰ জালুকীয়া জোলটো খাই বেছি ভাল লাগে, সেইবাবে মই পানী অকণমান বেছিকৈ দিছোঁ। 5-6 মিনিটমান উতলাৰ পিছত আমাৰ পাৰ মাংসৰ জালুকীয়া জোল ৰেডি হৈ গ'ল। পাৰ মাংসৰ জালুকীয়া জোলটো খাবলৈ বৰ ধুনীয়া হৈছিল, সেইবাবে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকেও এনেদৰে বনাই খাব পাৰিব। কাহ পানী লগা হৈ থাকিলে পাৰ মাংসৰ এনেদৰে জালুকীয়া জোলটো বনাই খালে যথেষ্ট আৰাম পোৱা যায়। আপোনালোকেও এনেদৰে বনাই খাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।